নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ আৰ্টিকলছ। আজি আমি আলোচনা কৰিম আৰ্টিকলছসমূহৰ বিষয়ে। আহকচোন তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যোৱাটো পাঠত আমি পাইছিলোঁ আৰ্টিকলছ হ'ল তিনিটা আৰু সেইকেইটা আছিল এ, এন আৰু দা। যোৱাটো পাঠত আমি এ আৰু এনৰ ব্যৱহাৰৰ বিষয়ে শিকিছিলোঁ। আজি আমি শিকিম দাৰ ব্যৱহাৰৰ বিষয়ে। আমি প্ৰথম নিয়মটোলৈ যদি চাওঁ, কোনো নাউনক নিৰ্দিষ্টকৈ বুজাবলৈ তাৰ আগত দা আৰ্টিকল বহে, অৰ্থাৎ কোনো বস্তু বা প্ৰাণীক নিৰ্দিষ্টকৈ বুজাবলৈ তাৰ আগত দা বহে। যেনে আই ন' দ্য মেন, ইয়াত মেনটোক নিৰ্দিষ্টকৈ বুজোৱা হৈছে। দ্য বুক ইজ অন দ্য টেবুল, ইয়াত বুক অৰ্থাৎ কিতাপখনক নিৰ্দিষ্টকৈ বুজোৱা হৈছে। কোনো শ্ৰেণী বা জাতি বুজাবলৈ দা ব্যৱহাৰ কৰা হয়। গতিকে কোনো শ্ৰেণী বা জাতিৰ আগত তাক বুজাবলৈ দা ব্যৱহাৰ কৰা হয়। উদাহৰণলৈ যদি চাওঁ তেতিয়া দেখিম দ্য এলিফেণ্ট ইজ এ লাৰ্জ এনিমেল, ইয়াত এলিফেণ্ট বুলি হাতীৰ গোটেই জাতিটোক বুজোৱা হৈছে। এইবাৰ আমি আহোঁ ৩ নম্বৰ নিয়মটোলৈ। নদী, সাগৰ, মহাসাগৰ, পৰ্বতমালা, জাহাজ আদিৰ নামৰ আগত দা বহে। গতিকে মনত ৰাখিব, এইবিলাকৰ আগত সদায় দা আৰ্টিকল বহে। গতিকে আমি উদাহৰণলৈ চাম দ্য ব্ৰহ্মপুত্ৰ, দ্য হিমালয়াছ, দ্য টাইটানিক। এইবিলাকৰ আগত সদায় দা আৰ্টিকল ব্যৱহাৰ হয়। এইবাৰ আমি আহোঁ ৪ নম্বৰ নিয়মটোলৈ। বাতৰি কাকত, পবিত্ৰ গ্ৰন্থ, পুৰণি মহাকাব্য আদিৰ নামৰ আগত সদায় দা আৰ্টিকল বহে। গতিকে বন্ধুসকল, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আমি উদাহৰণলৈ চালে দেখিম দ্য নিয়মীয়া বাৰ্তা, দ্য গীতা, দ্য ৰামায়ণ আদি এইসমূহৰ আগত সদায় দা বহিছে। পাঁচ নম্বৰ নিয়ম অনুসৰি মাত্ৰ একেটাই বস্তু বুজোৱা নাউনৰ আগত দা আৰ্টিকল বহে, অৰ্থাৎ যিবিলাক বস্তু এবাৰেই পোৱা যায় সেইবিলাকৰ আগত সদায় দা বহে। যেনে দ্য ছান, দ্য স্কাই, দ্য মুন ইত্যাদি, অৰ্থাৎ বেলি, আকাশ, চন্দ্ৰ আদি কেৱল এবাৰেই পোৱা যায় বা এটা ৰূপতে থাকে। দা আৰ্টিকলৰ ৬ নম্বৰ নিয়মতে ছুপাৰলেটিভ ডিগ্ৰী আৰু ক্ৰম বুজোৱা নাউনৰ আগত সদায় দা আৰ্টিকল বহে। ছুপাৰলেটিভ ডিগ্ৰী অৰ্থাৎ যিটো ডিগ্ৰীৰ ৩য় নম্বৰ ভাগ, আৰু ক্ৰম মানে ক্ৰমানুসাৰে বুজোৱা নাউনৰ আগত সদায় দা আৰ্টিকল বহে। যেনে আমাৰ শ্ৰেণীটোৰ ভিতৰত সি আটাইতকৈ ভাল ল'ৰা, ইয়াত দ্য বেষ্টটো হৈছে ছুপাৰলেটিভ ডিগ্ৰী, গতিকে ইয়াত দা বহিছে। এইবাৰ আমি আহিছোঁ আন এটা নিয়মলৈ, যিটো হৈছে চাৰি দিশৰ আগত দা বহে। গতিকে আমি উদাহৰণলৈ চালে দেখিম যে দ্য ইষ্ট, দ্য নৰ্থ আদি দিশসমূহৰ আগত দা বহিব। অন্য এটা নিয়মলৈ যদি আমি চাওঁ দেখিম বিখ্যাত ঠাই, বিখ্যাত যান বাহন, প্ৰসিদ্ধ ঘটনাৰ নামৰ আগত সদায় দা আৰ্টিকল বহে। গতিকে মনত ৰাখিব বন্ধুসকল, আমি যদি উদাহৰণলৈ চাওঁ তেতিয়াহ'লে দেখিম যে দ্য ৰাজধানী এক্সপ্ৰেছ এখন ৰেলৰ নাম, দ্য ইণ্ডিপেণ্ডেন্স ডে অৰ্থাৎ স্বাধীনতা দিৱস, ইয়াৰ আগত সদায় দা বহে। সংক্ষিপ্ত নামৰ আগত সদায় দা আৰ্টিকল বহে, অৰ্থাৎ এব্ৰিভিয়েশ্যন বা চমু নামৰ আগত সদায় দা বহে। উদাহৰণলৈ যদি চাওঁ দেখিম দ্য USA, দ্য UK ইত্যাদি চমু বা সংক্ষিপ্ত নামৰ আগত সদায় দা বহে। এইবাৰ আমি আহিছোঁ শেষৰ নিয়মটিলৈ। ভাষাৰ নামৰ পিছত লেংগুৱেজ শব্দটো থাকিলে আৰু ঋতুৰ নামৰ পিছত ছিজন শব্দটো থাকিলে তাৰ আগত সদায় দা আৰ্টিকল বহিব। অৰ্থাৎ ভাষাৰ নামৰ পিছত যদি লেংগুৱেজ শব্দটো লিখা থাকে আৰু ঋতুৰ নামৰ পিছত যদি ছিজন বুলি লিখা থাকে তাৰ আগত সদায় দা বহিব। কিন্তু এই শব্দ দুটা নাথাকিলে কিন্তু তাৰ আগত কেতিয়াও দা নবহে। যেনে ইট ইজ নট ইজি টু লাৰ্ণ দ্য ইংলিছ লেংগুৱেজ, ইয়াত ইংলিছৰ পিছত লেংগুৱেজ শব্দটো আছে সেইকাৰণে ইয়াত দা বহিছে। ঠিক তেনেদৰে আই লাইক দ্য স্প্ৰিং ছিজন, ইয়াত ছিজন শব্দটো আছে গতিকে তাৰ আগত দা বহিছে। আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে। চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।